সো গুড মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি প্ৰথমৰ পৰাই ভইচ অভাৰ দিছোঁ, কাৰণ ৰাতিপুৱা উঠি যেতিয়া কি আৰু চাহ খাব সময়ত ভিডিঅ'টো ষ্টাৰ্ট কৰিম, সেই সময়তে বক্স বাজি আছিলে, কপিৰাইট লাগি যাব পাৰে, সেইটো কাৰণে মই ৰিস্ক লোৱা নাই। আৰু এতিয়া চাহ খাব লৈছোঁ। এয়া ৰাতিপুৱাৰ চাহকাপ, ভুজিয়া আৰু মিক্সচাৰ লৈছোঁ। আৰু চাহ পানী খাই একেবাৰে অকণমান দেৰি পিছত ৰেডিঅ' হৈ আপোনালোকক লগ কৰিছোঁ। যাব ওলাইছোঁ সৰুপেটালৈ। সৰুপেটা ঘৰ যাম, কিছুমান বস্তু কিবা বজাৰ কৰিব লগা আছে। জীৱনত বহুত কিবা কিবি চলি আছে, সেইবোৰ পিছে পৰে বাৰু কম আপোনালোকক। এতিয়া মই কমফৰ্টেবল নহয় আপোনালোকৰ আগত শ্বেয়াৰ কৰাৰ কাৰণে। তো ভিডিঅ'টো আজি চাই থাকক, কি হয় কি নহয় আপোনালোকক দেখাই যাম। তো এতিয়া বাজি গ'ল 10:30মান বাজি গ'ল। এতিয়া আমি গৈ আছোঁ, কিবা বস্তু আনিব লগা আছে দুটামান, তাকে বোলো বজাৰলৈ বুলি যাওঁ। ইয়াত নাযাওঁ বাৰু, সৰুপেটালৈ যাম। তো চাই থাকক ভিডিঅ'টো। তাতে আৰু আজি বৰষুণ দি আছে, ছাৰপ্ৰাইজ। এয়া বৰষুণত ওলাইছোঁ আৰু যাবলৈ। আহিলোঁ, আহি এতিয়া দোকানত সোমাইছোঁ। ভোক লাগিছে, কিবা এটা খাই লওঁ বোলো। মানুহজন আৰু মই দোকানত সোমালোঁ। মোৰ চিনাকি দোকান এইখনত প্ৰায় আহি থাকোঁ আমি। মই খাম সমোচা আৰু মানুহজনে খাব পৰঠা। খাই থাকক, এতিয়া আমি খাওঁ, আপোনালোকে চাব। এতিয়া আমি খাম, আপোনালোকে চাব। আৰু মোৰ ইয়াত চাহ আহি গ'ল। আমি পেট পূজা কৰি ল'লোঁ। মানুহজন গৈছে চকলেট আনিব, তেওঁৰ বোলে কিবা খাব মন গ'ল বোলে, চকলেট আনিব গৈছে। এতিয়া আকৌ যামগৈ আমি। দোকানত সোমোৱাটো আমাৰ নিত্যকৰ্ম। ভোক লাগিলেও নালাগিলেও কি আৰু সোমাবই লাগে। মোৰ মন নাথাকিলেও মানুহজনে জোৰ কৰি মোক লৈ যায়। সেইটো কাৰণে মই শকত হৈছোঁ গাইছ, নহ'লে মই ইমান শকত নাছিলোঁ। মানুহজনৰ কাৰণে হৈছে। এতিয়া মোলৈ কি আনিছে? নাই আনা গাইছ আকৌ। চলো আভি চলতে হে। কি আকৌ 5 মিনিটমান হ'ল ঘৰ আহি পালোঁ। ঘৰ আহি পাই এতিয়া আৰু কি বহিছোঁ। এটা বস্তু দেখাম আপোনালোকক অলপ পিছত, দেখাম আৰু অলপ পিছত বস্তু এটা, বেলেগ বস্তু। সেইটোৱে इतना छोटा किसका गेंजी है, ब्लाउज पिंधा रहे बबुआ? ये किसका ब्लाउज है? मेरा ही है। अंशु साजने भी से तो मैं अलग पिछले देखा है सब। आज मैं ही ब्लॉग आरंभ करूँगा। ये मुड़ता कैसे है? তো আজি ঘৰ আহিলোঁ, কিন্তু মই আহি পাই একো ভিডিঅ' কৰাই নহ'ল। এতিয়া যাব ওলাইছোঁ, একো ভিডিঅ' কৰা নাই। আজি একদম আহিছোঁ ঘৰত, একোৱে ভিডিঅ' কৰা নাই মই আজি দিনটো ইমান। তো এতিয়া চাই থাকক। আকৌ মনত পৰিছে, ভাইটিয়ে মনত পেলাই দিলে বাৰু, চাই থাকক। তো এতিয়া ঘৰ যাই পাম আৰু অকণমান দেৰি পিছত। কিন্তু আজি কি হ'ল, মোবাইলটো উলিয়াবই মন যোৱা নাই, ভিডিঅ' কৰিব মন যোৱা নাই। সেইটো কাৰণে মই একো বনাবই পৰা নাই, একো বনোৱাই নাই। চাই থাকক, যি হয় আজি চুটি মুটি কিবাকৈ দেখাই দিম আৰু। চাই থাকক আপোনালোকে ৰাতিলৈকে আজি। তো আজি ভিডিঅ'টো আচলতে কেনেকুৱা, মোৰ আজি দিনটো ভিডিঅ' কৰিব মন নাই, মোবাইল উলিয়াবই মন নাই। কিবা কিবি জীৱনত চলি আছে, তো মেণ্টেলি অলপমান ডিষ্টাৰ্ব হৈ আছোঁ, সেইটো কাৰণে ভিডিঅ' কৰিব মন নাছিলে। কিন্তু হ'লেও মই নিজকে ফ'ৰ্চ কৰি ভিডিঅ' কৰিছোঁ, কাৰণ মোৰ এবাৰ এলাহ লাগিলে মই ৰৈ যাওঁ মানুহটো। এবাৰ কি মাইণ্ডটোক অকণমান ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে আজি যি আছে যেনেকৈ আছে আপোনালোকে এডজাষ্ট কৰি ল'ব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব মোক, আৰু কি ভুল হৈছে কি হৈছে আপোনালোকে কমেণ্টত মোক লিখি দিব।